শিমলুগুৰিত চলন্ত ৰেলত সিৰিয়েল কিলাৰে যুৱতীৰ প্ৰাণ লোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে ৰহস্যজনকভাৱে নিলম্বিত হ'ল শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামী। কিন্তু কিয় নিলম্বন কৰা হ'ল শিমলুগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী? কোনো কাৰণবশতঃ নোহোৱাকৈ সম্পূৰ্ণ আমাৰ আইজিপি মীনা ডাঙৰীয়া ব্যক্তিগত শত্ৰুতাই কৈছোঁ আমি আক্ৰোশমূলকভাৱে যি তেওঁক নিলম্বন কৰিছে, এই নিলম্বন কৰা কাৰ্য সঁচাকৈ আমি দুখী হৈছোঁ। হয়, কোনো লোকে অৱগত নহয় কিয় নিলম্বন কৰা হ'ল শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামী। নিলম্বিত হৈ মৰ্মাহত হৈ পৰিছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। দক্ষ সৎ তথা সৰ্বৰহী আৰক্ষী বিষয়াগৰাকী নিলম্বনৰ খবৰ পোৱা মাত্ৰকে শিমলুগুৰিৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শীৰ্ষ আৰক্ষী বিষয়াই আক্ৰোশমূলকভাৱে উজ্জ্বল গোস্বামীক নিলম্বন কৰাৰ অভিযোগ ৰাইজৰ। আটাইতকৈ ডাঙৰ কথা, যিটো কাৰণে এখেতক নিলম্বন কৰা হৈছে সেই কাৰণটো এখেতৰ এক্টিয়াৰ ভিতৰত নপৰে। এইটো GRP বা RPFত হ'ব লাগিছিল, যিটো নকৰি সম্পূৰ্ণ আক্ৰোশমূলকভাৱে আমাৰ আৰক্ষী বিষয়া মহোদয়ক নিলম্বন কৰা হৈছে। স্থানীয় ৰাইজৰ অভিযোগ, উজ্জ্বল গোস্বামীয়ে শিমলুগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লোৱাৰ পিছত অঞ্চলটোত বন্ধ হৈছিল বহু ক'লা ব্যৱসায়। সেইবাবে অসাধু চক্ৰৰ চক্ৰান্তৰ বলি হৈছে সৎ নিৰ্ভীক আৰক্ষী বিষয়াগৰাকী। লগতে ৰাইজে শীঘ্ৰেই এই নিলম্বন বাতিল কৰাৰো দাবী তুলিলে। মানুহজনক ৰহস্যজনকভাৱে পৰিকল্পিতভাৱে যেন এই নিলম্বনৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ এজন সুদক্ষ এজন অমায়িক মানুহ হোৱাৰ বাবেই যেন তেওঁ এই চিণ্ডিকেট ৰাজবোৰ চলাবলৈ দিয়া নাছিল। এই ব্যৱসায়বিলাক কলা যিবোৰ ব্যৱসায় আছে ব্যৱসায়বিলাকৰ ওপৰত তেওঁ চকু দিছিল, যাৰ কাৰণে তেওঁক এচাম দুষ্কৃতিকাৰী মানুহে তেওঁক সম্পূৰ্ণ ইয়াৰ পৰা বদলি কৰি তেওঁক এক যেন আঁতৰাই লৈ যাব বিচাৰিছে। কিন্তু ৰহস্যজনক কথাটো হ'ল, চলন্ত ৰেলত দুগৰাকী নাৰীক হত্যা কৰা কুখ্যাত বিকাশ দাসৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই সাংবাদিক মুজাহিদ আলীক অপদস্থ কৰে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্ড শৰ্মাই। দণ্ড শৰ্মাই শাৰীৰিকভাৱে অপদস্থ কৰে সাংবাদিক মুজাহিদ আলী। কিন্তু শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদিকক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই শিৱসাগৰৰ আৰক্ষী অধীক্ষকে। অপমানিত সাংবাদিকগৰাকীয়ে থানাৰ সন্মুখতে বহিল ধৰ্মঘটত। কি কাৰণে তেওঁক নিলম্বন কৰিব বিচৰা হৈছে? এইটো চৰকাৰী আক্ৰোশ নে তেওঁক ইয়াৰ পৰা আঁতৰাই নিব বিচাৰিছে? তেওঁ বিভিন্ন সামাজিক ক্ষেত্ৰখনত জড়িত হৈ পৰিছে, সকলো মানুহৰ লগত তেওঁ ভালকে আছিলে। তেওঁ কি কাৰণে ইয়াৰ পৰা আঁতৰাই নিব বিচাৰিছে এইটো অতি সোনকালে আমাক দল সংগঠন আৰু ইয়াৰ স্থানীয় ৰাইজক জনাব লাগে। আৰু ছেকেণ্ড কথাটো বাৰে বাৰে কৈ আছো, তেওঁ নিলম্বনৰ দাবী প্ৰত্যাহাৰ কৰিব লাগে। এফালে কাৰণ নেদেখুৱাকৈ শিমলুগুৰিৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনৰ অভিযোগ, আনফালে গুণ্ডাগিৰিৰে সাংবাদিকক আক্ৰমণ কৰা শিৱসাগৰৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰক্ষণাবেক্ষণ। কেনেদৰে শিৱসাগৰৰ আৰক্ষী অধীক্ষকে পৰিচালনা কৰিছে বিভাগীয় দায়িত্ব? চকু দিবনে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই? নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।